আসসালামু আলাইকুম। হাই ফ্ৰেণ্ডছ, আজি আকৌ মোৰ এই সোৱাদ চেনেলটোৰ জৰিয়তে আপোনালোকৰ মাজলৈ এটা সোৱাদ লগা অলপ বেলেগ ধৰণে বনোৱা মাছৰ জোল ৰেচিপি লৈ আহিলোঁ। এইফালে মই মাছখিনি ধুনীয়াকৈ হালধি নিমখ সানি ৰেডি কৰি ল'লোঁ। মই মাছ জোল কৰিলে আদা আৰু নহৰুখিনি সৰু সৰুকৈ কাটি লওঁ। বিলাহী পিঁয়াজ এনেদৰে কাটি লৈ এইফালে মই তেলত মাছখিনি ফ্ৰাই কৰি ল'ম। আপোনালোকে কেতিয়াবা দৌৰা-দৌৰি হ'লে মাছটো পানীটো গুচি নোযোৱাকৈ এনেদৰে ফ্ৰাই কৰি কেতিয়াবা ভাঙি যায়। তেলটো ভালদৰে গৰম হ'ব দি মাছটো দি থৈ নিদিব, লগালগ ওলট পালট কৰি দিব, কেতিয়াও নাভাঙে। তেলটো ভালদৰে গৰম হ'ব দিলে নাভাঙে। এইফালে মই আলুখিনিও ধুনীয়াকৈ হালধি নিমখ সানি অকণমান জিৰা গুড়ি দি ৰেডি কৰি ল'লোঁ। এয়া বেঙেনাখিনিও স্লাইচ কৰি কাটি লৈছোঁ, আলুখিনিও পাতলকৈ কাটি লৈ দুখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। বেঙেনাখিনি তেল বেছিকৈ দিয়া নাই। এয়া তেলখিনি শুহি ল'লে এইখিনি তেলতে ধুনীয়াকৈ ক্ৰিস্পি হোৱাকৈ জুইটো একদম মিডিয়ামত দি এনেদৰে ফ্ৰাই কৰি ল'লোঁ। ইয়াত ফিছ মছলা, হালধি গুড়ি, ধনিয়া গুড়ি, নৰ্মেল যিখিনি মছলা দিয়া হয় সেইখিনি দিয়েই মাছখিনি ফ্ৰাই কৰি তাত বেঙেনা আৰু আলুখিনি দি লাৰি নিদিয়াকৈ লগ ঠাণ্ডা পানী দি দিছোঁ, কাৰণ লাৰি দিলে মাছটো ভাঙি যাব পাৰে। এয়া উতল আহি গ্ৰেভি হোৱাত মই এয়া নমাই থলোঁ। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এনেদৰে বনাই চাব যদি বনোৱা নাই। বেঙেনা মই যিদৰে বনালোঁ তেনেদৰে, কাৰণ বেঙেনাটো অলপ ক্ৰিস্পি হোৱাকৈ ফ্ৰাই কৰি লোৱা হয় যিহেতু বহুত বেছি সোৱাদ লগা হয়। জোলটো বহুত বেছি সোৱাদ লগা হয়। জোলটো আপোনালোকে জোখ অনুযায়ী ৰাখিব আৰু মোৰ ৰেচিপিবোৰ যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি